নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি আমি বাটৰ নাটক কৰিম, তাকে আপোনালোকক টিকুটমান দেখাম, কেনেকুৱা হয় নাজানো। চাই থাকিব ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পায় চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাই থাকক কি দেখাব পাৰোঁ। একো নহয় অঁ ইউনিফৰ্ম আমি আজি মেলেৰিয়া আৰু ডেংগুৰ ওপৰত বাটৰ নাট কৰিম। আপোনালোকে চাই থাকিব। নেক্সট ভিডিঅ'ত দি আছোঁ আমি নাটখন। আমাৰ ভাল লাগিলে সহযোগ কৰিব আহিব, ভালকৈ সাহায্য কৰিব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, most important comment। লগতে আমাৰ ভিডিঅ'ৰ চেনেলটো ভালকৈ লাইক কৰিম, সাবস্ক্ৰাইব কৰিব যাতে তাই হাতত চাৰ্ট পেপাৰ নাটকৰ কিন্তু মুখত মাস্ক নাই। আজি মাস্ক নামাৰো। আমি চব কি কাৰণে গৈছে এবাৰ প্ৰেক্টিচ কৰিবৰ কাৰণে চব গৈ আছোঁ এখন স্কুললৈ গৈ আছোঁ। আৰু ষ্টুডেণ্ট আছে কিন্তু আমাৰ দুটা ভাগ। এইটো আমাৰ ভাগ, 2 নম্বৰ গ্ৰুপৰ আমি ভাগ। গৈছে ছেকেণ্ড গ্ৰুপ হাতগাঁও। কিয় বন্ধ কৰিলে নেকি গেট? আমি ইয়াত ৰিহাৰ্চেল কৰিবৰ কাৰণে আহিছোঁ আৰু অলপ আমাৰ প্ৰিপাৰেশ্যন কৰিব আছে। এইখিনি কাম কৰি লওঁ, তাৰপিছত লগ পাইছোঁ আৰু দেখাই আছোঁ কি হয়। লাইন পাতিছে পুৰা, লাইন কি কৈছে ভাল আছে দে, লাইন কি কৈছে পুৰা এপিনে লাইন কি আছে পুৰা পাই গলো হি। A few moments later হৈছে এইখন মেইন চাৰ্ট, এইটো তলৰটো হৈছে দিছপুৰ নাৰ্ছিং ইনষ্টিটিউট। এইটো হৈছে আমাৰ কলেজ, আমাৰ ইনষ্টিটিউটৰ নাম। আৰু ওপৰটো বাটৰ নাটক আৰু এইটো হৈছে আমাৰ টপিক মেলেৰিয়া আৰু ডেংগু। এয়া হাতে ধৰি আছে আৰু এইবিলাক আছে আৰু কাম বন কৰি এয়া কাম কৰি আছে। ফ্লাছ কাৰ্ডত লগাই আছে মাৰি, এয়া ফ্লাছ কাৰ্ড এয়া মাৰি লগাই আছে টেপ। এয়া এইটো মই চাওঁ এইপিনে দেখা মহে নেদেখাই চেহেৰা। এইটো হৈছে আমাৰ মহে নেদেখাই চেহেৰা। মহ কেনেকুৱা ফিলিংছ? মহৰ ফিলিংছ কেনে? মহৰ ফিলিংছ কেনে? মহৰ ফিলিংছ বহুত ভাল। পাতি মেলিব পাৰা আৰু কি লাগে। এয়া মহৰ অলপ চলপ মেকআপ হৈ গৈছে। মহৰ মেকআপ কৰিছোঁ মই, মিলিবই পৰা নাই। এইপিনে হৈছে আমাৰ হেৰি, এয়া হৈছে আমাৰ বোৱাৰী, মানে প্ৰেগনেণ্ট লেডি। একদম এতিয়া মেকআপ চলি আছে। ধৰি লওক গাড়ীত ভালকৈ মেকআপ কৰি আহিব নাপালে, সেইকাৰণে পূৰা মেকআপ চলি আছে। কেনেকুৱা লাগিছে বোৱাৰী? প্ৰেগনেণ্ট লেডি হৈ কেনেকুৱা লাগিছে? ৰিলছ বনোৱাৰ কাৰণে খং উঠিছে, কিন্তু পূৰা মেকআপ চলি আছে। এয়া ভালকৈ একদম দেখাই দিছোঁ আৰু চাওঁ মেকআপ লগাবি দে। আন্ধাৰ হৈছে, আন্ধাৰ পূৰা এয়া পাছত দেখাই আছোঁ যেতিয়া সম্পূৰ্ণ হ'ব সম্পূৰ্ণকৈ তেতিয়া দেখাই আছোঁ কি হয়। আৰু এইটো দস্তি, এইটো আমাৰ দস্তি। আমি লগ পাইছি বগৰী খোৱা দস্তি। হাতখন ই পাৰে। আৰু এটা পলি আছে, ই একদম হাতখন পূৰা আঙুলিটো এনেকৈ ভাজ লগাই দিয়ে। এই আঙুলিটো একদম ইপিনে লগাই দিব পাৰে। দেখাই আছোঁ যদি আহে পোৱালিটো ধুনীয়াকৈ। চাই থাকক ভিডিঅ'টো। নাহে ক'ত গ'ল? যদি পোৱালিটো আহে তেতিয়া ভালকৈ দেখাম হাতখন কেনেকৈ লগাই দিয়ে সি তলুৱাত। চাই থাকিব ভিডিঅ'টো। চাওক, এইটোৱে সেইটো পোৱালি যিটো পোৱালীয়ে হাতৰ আঙুলিবোৰ একেবাৰে এনেকৈ লগাই দিব পাৰে। মানে হাতৰ আঙুলি পূৰা ভাজ কৰি একদম ছাইডত লগাই দিব পাৰে। আমিতো এনেই নৰ্মেল মানুহে নোৱাৰোৱেই। এই পোৱালিটো দেখিছেনে? গোটেই একদম ধুনীয়াকৈ লগাই দিব পাৰে। এটা আঙুলিকেও পাৰে, গোটেইকেইটা আঙুলিও ধুনীয়াছে আৰামছে লগাই দিব পাৰে। দেখিছেনে আপোনালোকে? A few moments later
হাজবেণ্ড হয় কেনেকুৱা লাগিছে মজা লাগিছে আৰু ভৱিষ্যতৰ এক্সপিৰিয়েঞ্চ কি ভৱিষ্যতে আৰু ফেমিলি প্লেনিং আৰু কিমান এতিয়াতো প্ৰথম আৰম্ভ হৈছেহে আৰু কিমান 3 মাহমান কৰিম আৰু অ' মা ইমান ডাঙৰ ফেমিলি প্লেনিং বস্তু এটা থাকিলে আনিবলৈ গৈ আছোঁ মানে এইবাৰ মানে কেঁচা বুট দিয়া হ'ব বাটৰ নাটক খতম হোৱাৰ পাছত কেঁচা বুট দিয়া হ'ব সেই কেঁচা বুটৰ কাৰণে আমি মানে একো পেষ্ট নানিলোঁ সেইকাৰণে আমি এতিয়া গৈ আছোঁ ডিছ কিনিবলৈ যাতে মানুহেনো কিহত খাব সেইকাৰণে ডিছ কিনিবলৈ গৈ আছোঁ যাতে ধুনীয়াকৈ খাব পাৰে চাই থাকক ভিডিঅ'টো গৈ আছোঁ দোকান পালোহি আৰু এইখনেই আছে ওচৰতে আছে দোকান 4জনী আহিছোঁ ডিছ গ্লাছ ল'বৰ কাৰণে এইখন আছে দোকান আছেনে ইয়াতে ডিছ গ্লাছ আছেনে ইয়াত ব্লেক টেপ নাই কিন্তু হ'লে হ'ব তলত টেপ ল'ব আহিছোঁ ব্লেকে ল'ম তাই লৈ আছে ব্লেক টেপ লৈছে আৰু ডিছ ল'ব লাগে বোলে ডিছ ল'ব লাগিছে চাওক ক'ত মানে ভণ্টি এজনী আছে নাই ডিছ নাই অঁ ইয়াতে বোলে ডিছ নাই আগলৈ যাব লাগিব আৰু এতিয়া সোমালোঁ এইখন দোকানত ডিছ গ্লাছ নাই এতিয়া আকৌ আৰু আগলৈ যাব লাগিব ডিছ ল'বলৈ ৰিচাৰ্চৰ দোকানত আছে বোলে ক'ৰবাত সেইকাৰণে গৈ আছোঁ চাই থাকক ডিছ গ্লাছ আছে ইয়াতে ডিছ গ্লাছ ডিছ ল'লে হ'ব সৰু সৰু প্লেটৰ নিচিনা যে অঁ প্লেটৰ অঁ দিয়ক পাই ল'ব পাৰিম ন দুটা হ'ব নেকি চবতছে কম দামীটো দিয়ক আমি একেবাৰে ইমান হেৰি নহয় আৰু আমাৰ হেভি মানুহ নহয় যিমান কমত পাওঁ সিমানেই ভাল আৰু আমাৰ কাৰণে অঁ কাগজ ল'লেতো আৰুৱে ভাল আছিলে সৰু মই পোৱা নাই 10 টকাকৈ নিব পাৰিব এইটো 10 টকা দুটা আৰু এটা আনো চাহ হিচাপ কৰি না মানুহ যদি আমাৰ হেৰি কৰিলে হ'ল এই হ'ব দে দুটাই হ'ব চাহ আকৌ বহুত আছে নহয় এইখিনি দিব লাগিব আহিব চাগে ওচৰত জানে আহিব অঁ চিন্তা কৰিলোঁ তেতিয়া যদি বেছি হয় বাইদেউ এটা ভৰাই থৈ যাম হা যাওঁতে নহয় কমেই হৈ যাওক লাগিলে পিছত আহি দৌৰ মাৰিলৈ যাব মেডিকেলটো ইয়াতে দোকানটো খোলাই নহয় আমি মানে এইপিনে দেখামগৈ মানে নহয় যাওঁতে যেতিয়া এইপিনে দেখা পাম তেতিয়াই যাওঁ আপোনাৰ ইউজ নকৰোঁ পেন অঁ এইটো বেছি হ'ব এইটো 40 এইটো টকাৰ লগত এইটো লৈ যায় এইটো 15 টকা 10 টকা দিয়ক আৰু এটা দিয়ক এনেকুৱা 10 টকা দিয়ক 30 টকা নালাগে দিয়ক এইটো বেছি আছে এয়া 1 পিচ লৈ লওক এইটো 1 পিচ লৈ লওক 25 টকা হৈ যাব এপৰা হৈ যাব এইটো বেছি আছে চাওক কেটা আছে এই নালাগে সেই একে লওঁ নেকি এনেকুৱা দিয়ক আৰু এটা এনেকুৱা নহ'ব নেকি আৰু এটা নাই নেকি ডিছ আনিলোঁ টেপ আনিলোঁ আনি পেলাই এতিয়া গৈ আছোঁ এতিয়া প্ৰেক্টিছৰ কাৰণে এইবাৰ প্ৰেক্টিছ কৰিমগৈ চাই থাকক ভিডিঅ'টো আৰু কমেণ্ট কৰিব কেনে পায় শ্বেয়াৰ কৰিব আমাৰ প্ৰেক্টিছ কৰা জেগাত সিহঁতি পূৰা প্ৰেক্টিচ নহয় ৰিলছ বনাই আছে এয়া পূৰা ৰিলছ বনাই আছে আমি আহি পাইছোঁ এই ডিছ লৈ এতিয়া দেখাম আৰু চাই থাকক বেছি দামী নহয় কিন্তু দেই 10 টকা 15 টকা কৈছিলে 10 টকা দি আনিছোঁ দুটাই আনিছোঁ পাছত যদি আৰু লাগে আৰু আনিম মানে এতিয়া মানে ধৰি লওক মানুহ হাততে খাই দিম আৰু অঁ কিমান মানুহ হয় আমি ধৰিব পৰা নাই সেইকাৰণে দুটাই আনিছোঁ আৰু যদি বেছি লাগে তেতিয়া আনিম পাছত নালাগিলে হৈ যাব চলি যাব চাই থাকক বনাই আছে চবেই ৰিলছ বনাই আছে ৰিলছ চব এইপিনে ৰিলছ কিবা কিবি এইখিনি হ'লে আমি কৰি আছে কোনফালে মুখ কৰিবা আমাৰ চলিব প্ৰেক্টিচ চাই থাকক যদি দেখাব পাৰোঁ প্ৰেক্টিচ দেখাম অলপ দেখাম চাই থাকিব চাওক এতিয়া আমি ৰিহাৰ্চেল কৰিম আমাৰ সবখিনি হৈ গ'ল এতিয়া আমি ৰিহাৰ্চেল এবাৰ ৰিহাৰ্চেল কৰিম তাৰপিছত আমি নাটক কৰিব বাটৰ নাটক দেখাম আপোনালোকে চাই থাকক হেই গাইজ মধুৰ ভাগত পৰিছে ধূপ-ধূনা ব্যৱহাৰ কৰিব ঠাণ্ডা লাগিব উল্টা হৈছে দেখাওঁতে মোবাইলত মেলেৰিয়া হ'লে মানে কি লক্ষণে দেখা দিব মানে ঠাণ্ডা লাগিব তাৰপাছত আৰু কি কৰিব না মানে নালাগিব প্ৰিভেনশ্যন কেইটা হ'ল মানে ঘৰত ধূপ ধূনা ব্যৱহাৰ কৰিব লাগে অঁ
হ'লে মহৰ পৰা পৰিত্ৰাণ পাবলৈ যাতে আঁঠুৱা ব্যৱহাৰ কৰিব লাগে মানে আখৰকেইটা উল্টা হৈছে যিহেতু মই ভিডিঅ' বনাওঁতে উল্টা হৈ গৈছে সেইকাৰণে ইয়াত দেখিছে মই মোৰ এইটো আছে মহৰ পৰা আঁঠুৱা ব্যৱহাৰ কৰিব লাগে এয়া তাৰপিছত আৰু এইবোৰ চাৰ্ট পেপাৰ আছে মেলেৰিয়া হ'লে ঠাণ্ডা লাগিব সেইকাৰণে চাৰ্ট পেপাৰে গুচি আহিছে দেখাওঁতে আৰু এইটো ধূপ ধূনা ব্যৱহাৰ কৰিব লাগে গধূলি সময়ত গধূলি সময়ত ধূপ ধূনা ব্যৱহাৰ কৰিব লাগে যাতে মহ আহিব নোৱাৰে এইটো দেখাইছোঁ এইটো হৈছে আমাৰ ডেকা ল'ৰা নহয় আচলতে বিয়া পাতিলে ৱাইফো প্ৰেগনেণ্ট হ'ল আৰু অঁ এয়া পাৰ্টিটো খোৱাবি আৰু মানে পাছত তাৰপিছত এখন ভালদৰে পানী ঢাকি ৰাখিব লাগে যাতে মহে কণী নাপাৰে আৰু যাতে মহে কণী পাৰি বীজাণু কৰি যাতে আমাৰ বেমাৰ নহয় সেইকাৰণে আমি ভালদৰে পানীবিলাক ঢাকি ৰাখিব লাগে দেখা মেলেৰিয়া হ'লে মানে আমাৰ জ্বৰ হ'ব আমাৰ চাৰিওফালৰ পৰিৱেশটো চাফা কৰি ৰাখিব লাগে যাতে আমাৰ মহৰ কোনো সৃষ্টি নহয় এয়া তাৰপিছত আৰু এখন চাৰ্টখন এয়া সকলোৱে ঘৰত স্প্ৰে আৰু দ্ৰব্য ব্যৱহাৰ কৰিব লাগে যাতে আমাৰ ঘৰত মহ নাথাকে আৰু আমাৰ মেলেৰিয়া ডেংগু নহয় সেইকাৰণে আজি আমি দেখাম চাই থাকিব আৰু বহুত চাৰ্ট আছে দেখুওৱা হোৱা নাই এতিয়া তুলিম চবকে আৰু বহুত চাৰ্ট আছে দেখুওৱা হোৱা নাই চবকে দেখাম পাছত চাই থাকিব অলপ সংগীতা দেখা দে তোৰ ভাগত কি পৰিছে দেখা দে আকৌ এবাৰ এয়া পৰিছে তাই দুখন চাৰ্ট পেপাৰ তাই পৰিছে তাইৰ ভাগত মোৰ ভাগত এখন আৰু বেলেগ এটা কৰিম তাই দুখন দেখাব চাই থাকক বোৱাৰী বহুত খং কোনো ভালকৈ বনোৱা নাই সেইকাৰণে বোৱাৰী বেছি খং উঠি আছে আৰু এইপিনে কাম চলি আছে চব্জিখন কৰি আছে বনাই আছে পুৰা মহৰ এই নাকটো আৰু এনেকৈ যে শিং থাকে এয়া শিং আৰু নাক পাছত লগালে দেখিব ভালকৈ নাকতে লগাব চাগে নাক কাৰণ বহুত বেছি ডাঙৰ দেখিছেনে বহুত বেছি ডাঙৰ হৈ গৈছে মোৰ কাৰণে ডাঙৰ কেনেকৈ বা লগায় এনেকৈ লগাব চাগে এইটো হৈছে মহৰ মানে নাকটোত থাকিব নহ'লে আৰু এনেকৈ থাকিব কিবা এটাকৈ থাকিব আৰু চাই যেতিয়া লগাব তেতিয়া ভিডিঅ' কৰিম যদি চান্স পাওঁ তেতিয়া দেখাম চাই থাকিব ইয়াত আমাৰ অলপ প্ৰেক্টিচ চলিছে কোনে কি কৰিব কেনেকৈ ক'ব তাৰে অলপ প্ৰেক্টিচ চলিছে ভিডিঅ'টো যদি আপোনালোকে বাটৰ নাটকখন চাব বিচাৰে নেক্সট ভিডিঅ'লৈ ৰখিব লাগিব কাৰণ ইয়াত এতিয়া বহুত টাইম গুচি গৈছে আপোনালোকে বৰ পাব বুলি ইয়াতে নিদিলোঁ যদি আপোনালোকে চাব বিচাৰে তেন্তে নেক্সট ভিডিঅ'ত মই দি দিম আপোনালোকে চাব পাৰিব বাটৰ নাটক আহি আছে বাটৰ নাটক কৰিবলৈ